Hey বন্ধুসকল, welcome to my channel A Study. কি খবৰ? নিশ্চয় ভালে আছে। কৰোনা চাৰিওফালে কেৱল কৰোনা। তো বন্ধুসকল এটা কথা 29 মে'তহে বোলে কৰোনা মুক্ত হ'ব গোটেই পৃথিৱী। তো মই কোৱা কথা নহয়। 22 আগষ্টতে অভিজ্ঞ আনন্দ নামৰ এজন ব্যক্তিয়ে কিছুমান ভৱিষ্যতবাণী কৰিছিল। মই গোটেই কথাখিনি আপোনালোকক পঢ়িব পৰাকৈ স্ক্ৰীনত দেখাই দিম। তাৰ আগতে দুটামান কথা পাতি লওঁ। লকডাউন হৈ আছে, ঘৰত সকলো সোমাই আছে, বৰিং এটা অনুভৱ হৈছে। তো আমি ভাবিছোঁ দুই এটা কথা আপোনালোকৰ লগত শ্বেয়াৰো কৰোঁ, নে কি কয় বন্ধুসকল? তো এতিয়া লকডাউনৰ সময়ত এটা কথা দেখিবলৈ পোৱা গৈছে যে টাউন চহৰবিলাকতকৈ গাঁৱত মানুহৰ সজাগতাটো বহুত বেছি হয়। এইটো আপোনালোকে নিশ্চয় দেখিছে। একচুৱেলি ইয়াৰ ফেক্টটো কি হয় বাৰু? গাঁৱৰ মানুহখিনি কিয় সজাগতা বেছি দেখিবলৈ পোৱা গৈছে, বা নগৰ চহৰৰ মানুহখিনি কিয় ওলাই আহিবলগীয়া হৈছে? আজি বজাৰ কৰিবলৈ ওলাই আহিবলগীয়া হৈছে, কিবা এটা কৰিবলৈ ওলাই আহিবলগীয়া হৈছে। তো এটা কথা ইয়াৰ পৰা কিন্তু শিকিব লাগে এতিয়া মানুহে, যে প্ৰকৃততে আমি বহুত বেছি বস্তুবাদী হৈ গৈছোঁ নেকি? নগৰ চহৰ অঞ্চলৰ মানুহখিনি বহুত বেছি বস্তুবাদী হৈ গৈছে নেকি? আজি গাঁৱত চাওক এটা কথা, গাঁৱত আজিও সমাজ পাতি আছে মানুহে। মানুহৰ মাজত যিটো একতা, এইটো বহুত বেছি হয়। আজি এঘৰ মানুহত যদি কিবা এটা বস্তু নাইকিয়া হয় নহয়, গাঁৱৰ মানুহে ইঘৰক নোসোধাকে সেই অভাৱনীয় যিটো বস্তু, সেই বস্তুটো সংগ্ৰহ কৰিব পাৰে। তো টাউন চহৰবিলাকত কি হৈছে, মানুহ ইমানেই বস্তুবাদী, ঘৰৰ মানুহকেইটা কেৱল ঘৰত ব্যস্ত, তাৰ বাহিৰে আন একো চিনি নাপায়। তো আজি ইয়াত গাঁওবিলাকত যদি আপুনি আগফালৰ দৰজা দি ওলাই যায়, তেতিয়াও 21 দিন চলি থাকিব পাৰিব, আৰু পিছফালৰ দৰজাখনত যদি পথাৰলৈ ওলাই আছে আপুনি, তেতিয়াও 21 দিন চলি থাকিব পাৰিব। আৰু গাঁওবিলাকত 21 দিন নহয়, আপোনাৰ 6 মাহ 4 মাহ লকডাউন হৈ থাকিলেও গাঁৱৰ মানুহে অভাৱ অভিযোগ অনুভৱ নকৰে। আৰু সেইকাৰণে গাঁৱৰ মানুহখিনি যথেষ্ট সজাগ, কাৰণ তেওঁলোকে এই কথাখিনি বুজি পায়। আৰু তেওঁলোকৰ যিটো অভাৱনীয় বস্তু, সেই বস্তুখিনি যিখিনি তেওঁলোকৰ চাহিদা, সেইখিনি পূৰণ কৰিব পৰাকৈ গাঁৱৰ মানুহখিনি সদায় সজাগ সচেতন। কিন্তু টাউন চহৰত মানুহখিনি ইমানেই বস্তুবাদী, তেওঁলোকে ৰাতিপুৱা ওলাই যায়, গধূলি সোমায়। অৰ্থাৎ তেওঁলোকে ৰাতি সাঁজ দুপৰীয়া সাঁজ খাবৰ কাৰণে আকৌ সমাজৰ আন এচাম মানুহৰ ওপৰত সদায় ডিপেণ্ড কৰিব লাগে। মানে যদি এজন চব্জিৱালাই যেন তেওঁ শাক পাচলি লৈ নাহে, তেতিয়াহ'লে এঘৰ মানুহৰ ব্যক্তিসকলে তেওঁ নিজৰ ডিউটিৰ পৰা আহি সেই ব্যক্তিজনৰ পৰা শাক পাচলি নিকিনিলে ঘৰখনত খাব নোৱাৰে। গতিকে এই কথাখিনিৰ পৰা অলপমান আমি কিবা এটা শিকা উচিত। কিয় কৈছোঁ, আজি গাঁৱৰ মানুহে পদূলি মূৰত কি ৰুৱে? এজোপা কলগছ ৰুইছে। আৰু টাউন চহৰৰ মানুহবিলাকে কি দেখা যায়? এডাল ফুলদানিহে তাত সাঁচি থৈছে। তো মই এইটো কথা বেয়া বুলি ক'ব খোজা নাই। তো বৰ্তমান প্ৰেক্ষাপটৰ পৰা আমি এটা কথা শিকিব লাগে। আপুনি ফুলদানি এজোপা ৰাখি থৈছে, থওক, কোনো আপত্তি নাই। কিন্তু তাৰ লগত আপুনি এজোপা জলকীয়া ৰুবলৈও শিকক। অন্ততঃ আপুনি নিমখ ভাত খালেও জলকীয়া এটা ছিঙি আনি যাতে খাব পাৰে। এইটো সাধাৰণ কথা। এই কথাবিলাক আমি অকণমান এই প্ৰেক্ষাপটে কিন্তু মানুহক বুজাত যথেষ্ট সহায় কৰিছে, যে আমি বেছি বস্তুবাদী হ'ব নালাগে। আমি প্ৰকৃততে সমাজ পাতি বাস কৰিছোঁ, আমি সমাজত জীয়াই থাকিব লাগে মানুহ। তো অকণমান কথাখিনি চিন্তা কৰি চাবচোন। তো সেইকাৰণে আজি গাঁৱৰ মানুহখিনি ইমান সজাগ, কাৰণ মানুহখিনিয়ে যিটো চৰকাৰে যেনেকৈ নীতি নিৰ্দেশনা দিছে, তেনেকৈ সেই নীতি নিৰ্দেশনা চলি থাকিব পৰা ইয়াত ব্যৱস্থা আছে। আজি টাউনৰ মানুহ বাহিৰৰ পৰা বজাৰ কৰি শাক পাচলি এডাল নানিলে তেওঁলোকে খাবলৈ একো নাপায়। তো এই কথাবিলাকৰ পৰা আমি শিকিব লাগে, যাতে আপুনি আপোনাৰ ছাদৰ ওপৰত হ'লেও 10জোপা টাবত 10জোপা ফুল ৰোৱাতকৈ 2জোপা টাবত অকণমান আপুনি পাৰিলে জলকীয়া এজোপা, জিকা এজোপা হ'লেও তাত কৰিব চেষ্টা কৰক। কাৰণ এইবিলাক সাধাৰণ কথা, আমি নাভাবোঁ এই কথাবিলাক। তো এইবিলাকে কিন্তু আমাক যথেষ্ট উপকৃত কৰে। তো বন্ধুসকল, স্ক্ৰীনত আপুনি দেখিছে, মই দুটা পেপাৰ কাট আপোনালোকক দেখাইছোঁ। সেই পেপাৰ কাটকেইটা আৰু মই ডেছক্ৰিপশ্যনতো এটা লিংক দি দিছোঁ, আপুনি পঢ়ি চাব। যে অভিজ্ঞ আনন্দ নামৰ এজন কিশোৰে এটা ভৱিষ্যতবাণী কৰিছিলে পৃথিৱীৰ ওপৰত, আৰু তেওঁ কৈছিলে যে 29 মে'তহে পৃথিৱীৰ পৰা এই সন্ত্ৰাসবিলাক নাইকিয়া হ'ব, কৰোণামুক্ত হ'ব। 22 আগষ্টতে বোলে তেখেতে কৰিছিলে এটা ভৱিষ্যতবাণী। যি কি নহওক, আপোনালোকৰ সুবিধাৰ কাৰণে মই পেপাৰ কাট দুটা দি দিছোঁ। কেতিয়া কৰোণামুক্ত হৈছোঁ পিছৰ কথা, কাৰণ আমি যুঁজিব লাগিব। যিখিনি সজাগ সচেতনতা আমাক হ'বলৈ আহ্বান জনাইছে, সেই সজাগ সচেতনতা আমি মানি সদায় আমি ইয়াৰ বিৰুদ্ধে যুঁজিব লাগিব। আৰু তাৰ আগতে কোনে কি ভৱিষ্যতবাণী কৰিছে কি পিছৰ কথা, কিন্তু মই পেপাৰ কাটটো পালোঁ কাৰণে আপোনালোকৰ পঢ়াৰ সুবিধাৰ বাবে ইয়াত দেখাই দিছোঁ স্ক্ৰীনত। যুঁজিব লাগিব, যিখিনি আমাক সজাগতা দিছে। আমি জীয়াই থকাৰ যুঁজ এখন, গতিকে আমি জীয়াই থাকিবৰ বাবে আমি সদায় যুঁজিব লাগিব। আহক তেতিয়াহ'লে সকলোৱে আমি একেলগে যিখিনি চৰকাৰৰ নীতি নিৰ্দেশনা সেইখিনি মানি চলোঁ, আৰু এখন সুস্থ অসম গঢ়ি তোলোঁ। ধন্যবাদ।